নমস্কাৰ, আজি আমি অসমীয়া ব্যাকৰণৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। দীৰ্ঘ ই আৰু দীৰ্ঘ উ হ'ল ক নম্বৰ লঘু স্বৰ, খ নম্বৰ গুৰু স্বৰ, গ নম্বৰ ব্যঞ্জন ধ্বনি, খ নম্বৰ অন্তবৰ্ণ। আনসাৰ হ'ব খ নম্বৰ গুৰু স্বৰ। দীৰ্ঘ ই আৰু হ্ৰস্ব উ হ'ল গুৰু স্বৰ। অন্তস্থ ধ্বনিৰ আন এটা নাম হৈছে ক নম্বৰ পাৰ্শ্বিক ধ্বনি, গ নম্বৰ উষ্ম ধ্বনি, গ নম্বৰ শ্ৰুতি ধ্বনি, ঙ নম্বৰ কম্পিত ধ্বনি। সো আনসাৰ হ'ব গ নম্বৰ শ্ৰুতি ধ্বনি। অন্তস্থ ধ্বনিৰ আন এটা নাম শ্ৰুতি ধ্বনি। তলৰ কোনটো ব্যঞ্জন ধ্বনি পাশ্চাত্যলভ্য? ক নম্বৰ ত, খ নম্বৰ প, গ নম্বৰ ল, ঘ নম্বৰ ক। তো ব্যঞ্জন ধ্বনিৰ পাশ্চাত্যলভ্য হ'ল খ নম্বৰ ক। স্পৰ্শ বৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয়? ক নম্বৰ বৰ্গ, খ নম্বৰ বৰ্ণ, গ নম্বৰ পংক্তি আৰু ঘ নম্বৰ ধ্বনি। তো স্পৰ্শ বৰ্ণবিলাকৰ একোটা ভাগক বৰ্গ বোলা হয়। আনসাৰ হ'ব ক নম্বৰ। অসমীয়া ভাষাৰ পাৰ্শ্বিক ধ্বনিটো হ'ল ক নম্বৰ ক, খ নম্বৰ গ, গ নম্বৰ ট, ঘ নম্বৰ ল। তো অসমীয়া ভাষাৰ পাৰ্শ্বিক ধ্বনিটো হ'ল ঘ নম্বৰ ল। ৱ আৰু ২৯ বৰ্ণক কি বৰ্ণ বোলা হয়? ক নম্বৰ হৰবৰ্ণ, খ নম্বৰ ব্যঞ্জন বৰ্ণ, গ নম্বৰ অৰ্ধহৰ, খ নম্বৰ মহাপ্ৰাণ বৰ্ণ। তো ৱ আৰু ২৯ বৰ্ণক কি বৰ্ণ বোলে? অৰ্ধহৰ বৰ্ণ। গ। আনসাৰ হ'ল গ নম্বৰ।